কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। আমাৰ নামঘোষাত শ্ৰী শ্ৰী মাধৱ পুৰুষৰ তেওঁ আমাক উপদেশ দিছে, সুবাসনা দুৰ্বাসনা মানুহৰ কেনেকৈ আহে। ৰাম ৰাম হৰি ৰাম হৰে ৰাম হৰি ৰাম ৰাম হৰি ৰাম। সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখ্যৰ মূল হেতু। অশুনা যেন মতে উপজয় পুৰুষ ৰাম সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জানা। অহুৱে দুৰ্বাসনা সন্তৰ মন কপট। মহন্তৰ বাক্য যিটো কৰে তাক সুবাসনাই অনুসৰে। অসন্তৰ কৃপাত ফজে গোবিন্দৰ বাবে। যিটো মহন্তক নিন্দা কৰে তাক সুবাসনাই বেৰি ধৰে। কৃষ্ণক ভজিবে নপাৰয় মূৰ ভাৱে। ৰাম কৃষ্ণ পদ মাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে। বেদ ব্যৱহাৰ কদাচিত নলংঘয়। কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে। ৰাম ইহাক মহন্ত বুলিয়া জানা নিশ্চয়। ৰাম শুনি সৰ্জন শাস্ত্ৰসাৰ সকলে সম্পত্তি জানা তাৰ। ৰাম হৰিৰ ভক্তি ৰখে অসন্তোষ মন যাৰ। চৰ্মৰ নিৰ্মিত পানুজোৰে চৰণ ঢাকিল যিটো জনে। যেন হবে ভূমি শৰ্মাবৃত ভৈলা তাৰ। অন্তৰ
তয়ে কয় ঈশ্বৰক দেখিবে নানা বাহিৰত অন্তৰত বোধ বাহিৰত জৰ প্ৰায় ৰাম বুদ্ধিত সমস্তে তেজিয়কা বাহিৰত সংগ দেখাওক এহি ভাবি ৰাম লোকত ফুৰা বেড়াই ৰাম বুদ্ধিত সমস্তে তেজিয়কা বাহিৰত সংগ দেখাওক এহি ভাবে ৰাম লোকত ফুৰা বেড়াই এহি ভাবে ৰাম লোকত ফুৰা বেড়াই ছবি অবিৰক্ত ভক ভকতোৰ অবেদ লংঘিবাক দুখ জানিবা ইহাক নিশ্চয় ৰাম পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈলা ৰাম তাৰ এক নাহিকে নিৰ্ণয় লেচাৰী ৰাম তাবত কৃষ্ণৰ ভক্ত নৰে অভক্তি অবিৰোধী কৰ্ম কৰে কৃষ্ণৰ কথাত ৰতি যাওঁনো পূজয় ৰাম যেবে ভৈলা কৃষ্ণৰ কথাৰত নিত্য নৈমিত্তিক আদি যত কথাৰ বিৰোধে জানিয়া হবে তেজয় সমস্ত তপকে আসুৰক পৰক পৰ্বতে উঠি যত তীৰ্থত ভ্ৰমক পঢ়ক বেদ নিশ্চয় যোজক সমস্তে যজ্ঞশয় যোগক জানক সমস্তয় হৰিৰ বিনে কদাচিত মৃত্যু নতৰ মহন্ত খবৰ সংগ লয়া হৰিত একান্তে চিত্ত দিয়া পৰম আনন্দে গাৱে হৰিৰ গুণ নাম ৰাম সহজে কৃপালু দেৱ হৰে লৈবয়া পুনৰ দাস কৰে হৰিৰ দাস ভৈলে হৈবা ভাই পুনৰ কাম
ৰাম হৰে দাস ভৈলে হৈবা ভাই পূৰ্ণ কাম। মাধৱদেৱৰ মহিমাযুক্ত উপদেশ। বেখনি গদতে লুব্ধ মতে শুনি আনন্দে কৰ্ণপাতে দেৱ উপদেশ ঊৰ্ধ বাহু কৰি। ৰাম এহি মানে মাত্ৰ মহামন্ত্ৰ অসংহাৰ দুৰ্ঘোৰ বিঘহাৰে। নমো নাৰায়ণ বুলিওক মুখ ভৰি। সকল নিগমে কল্পতৰু তাৰ ফল মহা ভাগৱত। অশুক মুখে আহি ভূমিত ফৈলা বিদিত। ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন। ৰাম পৰম সন্তোষে পিয়োক ফলয় অমৃত। ৰাম হৰিক সততে স্মৰা প্ৰজা সমস্ত পুণ্যৰে ইহে ৰাজা। হৰিক স্মৰণে সিজয় পুণ্য কিংকৰ। ৰাম নাপাহৰিবা কদাচিত শুনা কথাইতো বিপৰীত। হৰি পাহৰিলে সিজে পাব নিৰন্তৰ। শুনিও পাৰ্বতী তুমি হেবে ৰাম 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 বোলা যেবে। তোমাৰ বদন হৈবেক শ্ৰেষ্ঠ অমূল্য। ৰাম 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 বোলে ৰামতে ৰমোহ সৰ্বক্ষণে। ৰাম জানা ৰামৰ নাম সহস্ৰ নামোৰ তুল্য। বেদ গময় আদি কৰি যত বিস্তৰ হাস্ৰত নাহি কাজ। ৰাম বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন। সংসাৰ তৰিতে খোজা যেবে আপোনাৰ মুখ্যৰ হেতুতে বে। ৰাম গোবিন্দ গোবিন্দ বেকতে বোলাব শৰণ। মাধৱে বোলন্ত ধনঞ্জয়
অমহাদুৰাচাৰ অতিশয় আন দেৱতে যে মোকেহে মাত্ৰ ভজয় ৰাম তাকেহে পৰম সাধু বোলে মানিবা মনত সৰ্বক্ষণে যিহেতু সম্যকে কৰিলা মোক নিশ্চয় ভক্তিৰ মহিমা বিপৰীত অধৰ্ম তেজেয়া ধৰ্মচিত হুৱে শীঘ্ৰে মোক ভজিনা জানা কুন্তে হোত আক যিকো তৰ্কে নমানয় তথা গয়া বায় বাদ্যচয় বাহু মেলি কৰা অংগীকাৰয় দভূত ৰাম মোহৰ পৰম ঈশ্বৰৰ দুৰাচাৰ ভক্তা নুহীনষ্ট কিন্তু সিটো ভক্ত কৃতাৰ্থ আতি হুয় তোমাৰ প্ৰগলভ পঢ়ি শুনি সমস্তে কুতৰ্ক পৰিহৰে গুৰুত্বে তোমাক কৰিবে হবে আশ্ৰয় আমাৰ নিৰ্মল ভকতিত দুৰাচাৰতৰে কুণচিত্ৰ আমাক ভজিয়া চণ্ডালতৰে সংহাৰ স্ত্ৰী শূদ্ৰ বৈশ্য আদি যত বিষয়ত মাত্ৰ সদায় ৰত অমূত ভোজে সুখে ইহবে হৈ উদ্ধাৰ ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্যতনু মোক ভজি তৰি বেকপোন আতয়দভূত নাহিকে কোন সংশয় ৰাজ ঋষি তনু আশা পায়া অনিত্য অসুখ লোক জানে অতি শীঘ্ৰে মোক ভজা সখী ধনঞ্জয় মোতে মাত্ৰ সদায় দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মোকে মাত্ৰ কৰা নমস্কাৰ কহিলো তোমাত সত্যবাণী পাইবা সুখে মোক মহামানে তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ ভগৱন্ত দেৱ নিগদতে শুনি অৰ্জুন মহামতে
তোমাত কহ পৰম ইতুৰ হৈছ ঐশ্বৰ্য বিভূতি বোলে সমে অজানে যি তুমক নৰোত্তমে সিও ভৈলা মোৰ তাৰ ভৈলো মই বৈছ অহম মূৰা ভাৱে যিটো জনে উত্তম পুৰুষ মোক মানে তাকে সৰ্ববেত্তা বুলি সখী অৰ্জুন সিটো সমস্তকে পৰিহৰে কায় বাক্য মনে যত্ন কৰে ভজয় আমাক পুৰুষ যিটো নিপুণ ৰাম মোত হন্তে হৈ চৰাচৰ মোত হে প্ৰৱৰ্তে নিৰন্তৰ ইহাক অৰ্জুন জানে যিটো মহাজন পৰম বিবেকী সেইটো জনা মোৰ ভাৱে হোয়া মুক্ত মনা মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন মোতেহে কেৱলে দিয়া চিত্ত মোতে মাত্ৰ প্ৰাণ অৰ্পিত অন্যে মিলি মোকে হে বোধ কৰাৱে মোকে মাত্ৰ কহে সৰ্বক্ষণে পৰম সন্তোষ লোভী মনে ৰামানন্দ সাগৰে মজি ৰহে প্ৰেম ভাৱে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মোৰ এৰা এৰি নাহি কদাচিত মাধৱে কহন্ত অৰ্জুনত শুনাইতো পৰমাৰ্থ তত্ত্ব ভকতেহে মোৰ মহিমা জানে নিশ্চয় তত্ত্বৰূপে সখে জানি মোক তৰিবা দুৰ্ঘোৰ দুখ শোক অন্তকালে গয়া আমাত হুৱে প্ৰৱেশ কৃষ্ণ নিগদতে সব্যাসাচে পৰমাৰ্থ তত্ত্ব লোৱাবাছে সুদৃঢ় বিশ্বাসে শৰণ লৈ আমাত মোতে মাত্ৰ সদায় দিয়া চিত্ত গাও মোৰ গুণ
নাম গীত সকলে শাস্ত্ৰৰ কহিলো সাক্ষাৎ কৃষ্ণ নিগদতি সব্যাসে পৰমাৰ্থ তত্ত্ব লোৱা বাছে সুদৃঢ় বিশ্বাসে শৰণ লৈয়া মাত মোতে মাত্ৰ সদায় দিয়া চিত্ত গাও মোৰ গুণ নাম গীত সকলো শাস্ত্ৰৰে কহিলো সাক্ষাৎ হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম ৰাম হৰি ৰাম 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 গুৰু ৰাম ৰাম জয় সীতাৰাম প্ৰেমানন্দে বল হৰি কৃষ্ণ পদপংকজ স্মৰণ কৰি শংকৰ মাধৱ দুজনা গুৰুৰ চৰণত সহস্ৰবাৰ প্ৰণাম কৃষ্ণ।